নমস্কাৰ ইমতাজ বৰা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু একদম টাইম নাই মানে আজি কি ক'ম মানে বহুত জলদি কালি মই একদম চেন্নাইৰ পৰা আহি কালি নামিছোঁ ঘৰত একদম নামিয়ে ইমান ভাগৰ লাগিলে টোপনি ধৰিলে শুই দিলোঁ আৰু শুই উঠি পেলাই মানে একদম এতিয়া বাজি গ'ল 8টামান তো 8টা বজাত উঠি একদম কাপোৰ কানি ধুই চব পটাপট কৰি মেলি এতিয়া বাজিলে 10:30 আৰু আমি যাবলৈ ওলাইছোঁ পাঠান একদম পূৰা চবতে পূৰা হিট হৈ আছে মানে চবে একদম গম পাইছে কিমান ট্ৰেণ্ডিঙত চলি আছে পাঠান টপিকটো তো সেইটো কাৰণে আজি ফিল্মখন চাবলৈ যাওঁতে কেনেকুৱা কি ফিল্মখন চালে মানেহে গম পাম তো বলক যাওঁ একদম চাবলৈ কাৰণে 9:30 বাজি গ'ল মহানগৰ ৰখিছে তো মহানগৰক লৈ পেলাই চিধা যাম হাউচফুল টকিজ মৰাণত আৰু মিনময়ে টিকেটকেইটা কৰি দিলে 150 টকা নাপালে বোলে 200 টকা টিকেট কৰিলে চ' বৰ্তমান তাতে যাওঁ বলক আৰু গৈ পেলাই আপোনালোকক ৰিভিউ দিম আজি কেনেকুৱা আৰু সবতকৈ সকলোতকৈ প্ৰথমত আজি হেপী ৰিপাব্লিক ডে টু এভৰিৱান একদম গণতন্ত্ৰ দিৱসৰ সকলোকে একদম মনৰ পৰা পুৰা হেপী ৰিপাব্লিক ডে আৰু লগতে আজি সৰস্বতী পূজা চ' হেপী সৰস্বতী পূজা সৰস্বতীকেইজনীক কৈছোঁ আৰু চবকে কৈছোঁ বাৰু হেপী সৰস্বতী পূজা তো প্ৰথমত আমি একদম পাঠান চাঠান চাই লওঁ তাৰপিছত আমি বাকীবোৰ কি সৰস্বতী পূজা কি হয় কি নাই চব আমি দেখাম বলক বেয়া দেৰি হৈছে মানে কি ক'ম আৰু মানে এইটো হেলমেট একদম ধূলি চুলি হৈ আছে পুট খাই আছে মানে বহুত দিন অকল পিন্ধা নাই যে একদম নকৰা মানে বলক দেৰি হৈছে So finally guys ahi pai galo ekdom hauseful talkies aru sobe blog sob blogger gutei kita blogger efle moyur bhai ভাল লাগিলে বহুত দিনৰ পিছত লগ পাই এফনে মিনময় বহুত দিনৰ পিছত ও জিন্দা আছা ভাই হেট টেকা বঢ়িয়া আৰু এফনে ভাইটি কিটা হ্যাপি ৰিপাব্লিক ডে Thank you. Happy Republic Day. और अपने मोहन क्या पूरा एक्साइटेड ने? Excited. Next level. हाँ. पूरा ऊपर level एकदम ना. तब ऊपर level इफरे लगी सब पाठा. मुझ चैनल लो नाम. इल्ले पढ़े. बुझे? मैं मोर तमिल है. मैं অসমীয়া শিকিছোঁ নতুনকে. इल्ले पढ़े बोले. বুঝলা? নহয় ইনে কৈছোঁ মোৰ নাম ইমতাজ বৰা ইমতাজ ব্লগছ বুলি মাৰিবা পাই যাবা দেই আৰু এখন পাঠানৰ পোষ্টাৰ ওৱান সেকেন্ড আজি মানে চিনেমা একদম হাবাল মাবাল পুৰা হ'ব গৈ আছে সো আজি ৰিপাব্লিক ডে হেতু কাৰণে সকলোৱে হেপী ৰিপাব্লিক ডে এই ঠাণ্ডাটো মুকলি দিয়া ক এই ৰকম বঢ়িয়া মজা বাই জানো এতিয়া টিকেটটো কাৰণে টিকেটটো কি হ'ল মিনমৰ মই ইয়াক কৈছিলে 100 টকা টিকেট কাটিব কেই টকা কাটি দিলা মই 200 টকা বাজেট পাৰ কৰিলো এ মই কসম 200 টকা পাঠান চাবলৈ কাৰণে মানে বাজেট পাৰ কৰি দিলা আৰে হ'ব একো নাই বঢ়িয়া তো টিকেট হৈ গ'ল এইটো চাওক এইফালে সৰস্বতীও চলি আছে আজি সৰস্বতী পূজিকা তুলি দিছোঁ আৰু দেই কাঁহী এটা মাৰি দিছা ধুনীয়াকৈ একদম এতিয়া ভিতৰলৈ যাওঁ আৰু এইপিনে পুৰা পুলিচ চবফালে পুলিচ এই চাইডেও পুলিচ পাঠানৰ কাৰণে পুৰা চিকিউৰিটি দি দিছে একদম আৰু টিকেট হৈ গ'ল এতিয়া যাওঁ ভিতৰলৈ বলক ঐ মোৰ টিকেট কাৰ ওচৰত আছে কংগ্ৰাচুলেশ্যন ঐ মোৰ টিকেট ইল্লে পানী একদম মই এইটো কি কয় ডাইলগটো মই জপা খাৰা হওঁ তাৰপৰা লাইনটো ষ্টাৰ্ট হৈ যায় এইটো শ্বাহৰুখ খানলৈ মোৰ লগত এপ্লাই হৈছিলে কিন্তু আগত আহি গ'ল মানুহ উপায় নাই আৰু इतने तेजस्वी लोग हैं हमारे पास দিলে মজা বঢ়িয়া এই বঢ়িয়া চব একদম হাউচফুল বুলি শুনিছিলোঁ तो चलिए शुरू करते हैं লাগিলে মিনময় এতিয়ালৈকেতো মজা হৈ আছে হা একশ্যনো আছে কমেডিও আছে একদম বঢ়িয়া লাগি আছে মানে আৰু যিটো কণ্ট্ৰভাৰ্চি হৈছিলে ৰংটোক লৈ পেলাই মইতো ৰংটোক 5 ছেকেণ্ড নে 10 ছেকেণ্ড আৰু সেইটো ইয়াত এইবিলাক একদম পূৰা হেৰি চলি আছে আৰু এইটো যে একদম পুৰণা আগৰ এইটো মানে ফিল্মৰ হেৰি আছিলে এইটো চব পুৰণা মানে এইটো প্ৰজেক্টৰ আছিলে নেকি এইটো পুৰণা প্ৰজেক্টৰ দেখিছে নাই সলমান খান আহি গ'ল কেনেকুৱা মিনময় হোৱাটছ ইউৰ ৰিয়েকশ্যন হা একদম পুৰি পইচা উচুল 10 টকা বাকি থাকিলে 10 টকা আৰু ইয়াৰ সিকুৱেন্স কি আছে মানে অকমান মাৰ্বল টাইপ হৈছে মানে মাৰ্বল টাইপ কি হৈছে যেনেকৈ তোমাৰ মাৰ্বল কেপ্টেইন আমেৰিকা স্পাইডাৰমেন বেলেগ আছে
এখন পাঠান টাইপ এখন বেলেগ এটা চিৰিজ যাব আৰু যোনটো মানে টাইগাৰ চিৰিজটো বেলেগকৈ যাব দুটা এটা হেৰি হ'ব আৰু নতুন আহি দিব নেকি তেনেকুৱা লাগিছে মানে মজা দিবলৈ কাৰণে বস্তু এটা আনিছিলোঁ কিন্তু আজি এক দেখি পেলাই মই আপলিনক নিদিওঁ কিন্তু এক দিম লোৱা মই বস্তু এটা আনিছোঁ এইটো লোৱা হাতটো দিয়া আৰে প্ৰেং নহয় বে প্ৰেং নহয় তুমি লোৱা এইটোনো ভয় কৰে ইমান মৰমত দিছোঁ মই কেনেকুৱা লাগিলে গিফ্টটো চ' এইটো ইয়াত এতিয়া মহানবা সুধিম কেনেকুৱা লাগিলে আজি একদম ফিল্মখন মেইন কথাটো কোৱা লোকেশ্যনটো ল'বা আগত মোৰ ইয়াত কৰি লোৱা তুমি কেনেকুৱা লাগিলে চুপাৰ নাই মানে ইয়াত কণ্ট্ৰভাৰ্চি কিবা কৰিব লাগে একদম মজা ফিল্ম আৰু একো উল্টা পুল্টা একো নাই একদম বঢ়িয়া মানে ভাল লাগিলে চাই পেলাই আৰু আহক সকলো একদম আজি আহিছিলোঁ আমি চাবলৈ পাঠান তো এটা কথা ক'ম চিনেমাখনত ডাইলগ এটা আছে যে কুৰ্চি কি পেটি বান্ধলো সেইটো কিন্তু ভুল কথা কৈছে কেলে কওঁ মানে পেটি বান্ধলো বুলি কৈছে আমি বান্ধিবই পৰা নাই বাৰে উঠিছোঁ চিটি মাৰিছোঁ বান্ধিম কেনেকৈ আমি বান্ধিম কেনেকৈ ইমান মজা তো বোলে পাঠানখন চালোঁ এতিয়া সৰস্বতীখিনি চাবলৈ বাকী আছে মানে এতিয়া এই সৰস্বতীও দেখিম এইবোৰ সৰস্বতী ঢেৰ হয় নাই হা আৰু এতিয়া মৃন্ময় ব'লা চাব পাৰিছে আপোনালোকে কিমান ইয়াত মানে পাহৰি গৈছোঁ ইমান মানে কি ক'বা সৰস্বতী ইমান ওলাইছে ইয়াত পাহৰি এইফালে আকৌ দেখোন প্ৰেম পূজাৰী ইয়াত ক'বা প্ৰেম কেতিয়াও নকৰে এই কৰে প্ৰেম বাকী কেনেকুৱা সৰস্বতী পূজাত লগ পাই ভালেই হ'ল ন গিফ্টটো মানে মই চবকে দি আছোঁ আজি গিফ্ট এটা মানে চবকে দি আছোঁ মানে মই চেন্নাইলৈ গৈছিলোঁ তাৰপৰা চবৰ কাৰণে ট্ৰফি লৈ আহিছিলোঁ আজি বোলো সৰস্বতী পূজাৰ কাৰণে মই দিম বোলো সেইটো কাৰণে কেছা লগা মেৰা মজাক ক'ত পেলাই দিলা তোৰ কি বেয়া লাগিলে নেকি গিফ্টটো ইমান ধুনীয়া তোৰ গিফ্ট এটা দিছোঁ ইমান কিউট চোৱা লগ পালোঁ দেই ভাল লাগিলে হেল্ল' মই চবকে একচুৱেলি গিফ্ট দি ফুৰিছোঁ আজি মানে সৰস্বতী পূজা বুলি লোৱা একো নাই লোৱা মই এইটো ট্ৰফি হয় জাষ্ট এনেই সৰস্বতী পূজা বুলি ইমান কিউটটো চোৱা তুমি কেনেকুৱা ধুনীয়া ন জেঠিলে তোমাৰ ভয় লাগে কিন্তু কিছুমান ছোৱালীয়ে জেঠি কিয় ভাল পায় জানা কাৰণ সিহঁতক জেঠি নিচিনা চিপকি থকা এটা বয়ফ্ৰেণ্ড লাগে সেইটো কাৰণে জেঠি নিচিনা বয়ফ্ৰেণ্ড নালাগে তোমাক क्या सोच है रे तेरी मानना पड़ेगा 2 মিনিটৰ আগত ৰ'বা এই 2 মিনিটৰ আগত ছোৱালী এজনী খোজকাঢ়ি আছিলে মোক দেখিলে যেতিয়া তাই কেনেকৈ কৈছে এনেকৈ কৈছে K07 ইমান দীঘল চুলি কেতিয়া হেৰি কৰিলে ৱাও অ' ভাই কি এইটো কি হৈছে কি এই টিকলি কি খবৰ হা ইউনিক মানে অলপ কেনেকুৱা আজি ক'ত গ'লা হা অ' এইটো মই দিয়া কাণফুলিটো ন ৱাও সেইটো পিন্ধি আহিছে আৰু এইটো মই দিয়া চেণ্ডাল কিন্তু হেৰি কৰিব লাগিব পুৰা ৰিয়েকশ্যন দিব লাগিব কেনেকুৱা লাগিলে দেই অঁ হাত দিয়া কি বেয়া লাগিলে নি তাই চাই ল'লে চাই পেলাই গজব বেজতি সৰস্বতী পূজাত চোৱা আমাৰ বেলেগ কাম নাই আমাৰ কোনো ছোৱালী তোৱালী চাবলগীয়া নাই কোনো বেলেগ আমাৰ চোৱা আমাৰ কোনো ছোৱালী তোৱালী চাবলগীয়া নাই বেলেগ একো নাই একদম মেইন কাম হৈ গ'ল খিচি চেলেঞ্জ তাকে গোটেই ছোৱালীখিনিয়ে খাই চাওক এৰক খাই চাওক তই ভাইটি এটাক লগ পালোঁ আৰু ভাইটিৰ নামটো কি আছিলে তোমাৰ কৈ দিয়া নাম ফোন কৰিছিলে আৰু নাই মই তাকে এনেকুৱা মানে ফেষ্টিভবিলাকত যে খিচিৰিটো বনাই মজা লাগে মানে খাই পেলাই দেই ইয়াৰ টেষ্টটোৱে বহুত বেলেগ লাগে ন হয় নাই মজা লাগে নেকি ক'ত ফুৰিলা আজি আচ্ছা অঁ ডান্স ক্লাছ অঁ এইও ডান্স কৰে নেকি বাৰু তুমি ডান্স কৰা তুমি এনেই কেইটাক নচোৱালা বাৰু খালি দেই ধুনীয়া লাগিছে হৈ গ'ল ন কেনেকুৱা লাগিলে এনেই
ভাল লাগিলে মৰাণ কলেজ ফাইনেলি হৈ গ'ল আমি ইয়াৰ পৰা এতিয়া ওলাম আৰু তাৰপিছত কি আৰু বাকীখিনি নেক্সট ভিডিঅ' দেখিব কি হয় বৰ্তমানটো ইমানখিনিয়ে আৰু মোৰ বাইকখনতে ওচৰতে ধুনীয়া সৰস্বতী দুজনীয়ে ৰখি আছে মই ৰেণ্ডম পাৰ্চনক মানে ৰেণ্ডম পিপলক মানে মই হেৰি কৰি আছোঁ গিফ্ট দি আছোঁ ইয়াতে ভণ্টি দুজনী দেখিছোঁ মানে ৰেণ্ডম পিপলক মই যিহেতু গিফ্ট দি আছোঁ হা তোমালোককো মই মোৰ সৰু এটা গিফ্ট আছে আৰু লোৱা মোৰ সৰু গিফ্ট এটা আছে তোমাৰ কাৰণে আৰু তোমাকো দিম বাৰু দুজনী একেলগে হাত পাতা না দুজনী একেলগে হাত পাতা লোৱা লোৱা সৰস্বতী পূজা বুলিকে দিছোঁ সৰস্বতী পূজা বুলি গিফ্ট দিলে ল'ব লাগে মানুহে खत्म बाय बाय टाटा गुड बाय गया ইমান মৰমত দিয়া গিফ্টটো ভয় কৰে নি বাৰু ইমান মৰমত দিয়া গিফ্টটো ভয় নকৰে ন এই যে কিমান কিউট নহয় জানো তোমাৰ নিচিনা তুমি বাৰু জেঠি নহয় এক্সপেক্ট কৰিছিলা নাই এনেকুৱা কিবা হ'ব বুলি হা নাই কৰা নকৰাকৈ হৈ যায় মানুহৰ এইফালে সৰস্বতী আজি মানে হাঁহিলে এয়া হাঁহিলে চ' আহোঁতে মৰাণ গাৰ্লছ কলেজ পালোহি কিন্তু একদম খালী হৈ পৰিলে মৰাণ গাৰ্লছ কলেজ কাৰণে আমি বহুত লেট হৈ গ'লোঁ আহোঁতে আৰু এই দুই এজনী আছে আৰু কিন্তু ইহঁতৰ লগত প্ৰেংক কৰিম বোলো যাওঁগৈ আৰু ইয়াৰ পৰা ঐ মহৰ্ণৱ এইখন বিয়া নে সৰস্বতী পূজা বিয়া নে সৰস্বতী পূজা এনেকৈ যদি বিয়া চিয়া হয় ভালে হ'ব দে খাই বৈ আহিব মজা মেইন বহুত ধুনীয়া বহুত সাংঘাতিক ডেক'ৰেশ্যন কাণফুলিৰ লগত বহুত ডেক'ৰেশ্যন চাইছোঁ দেই তোমাৰ ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ মানে মই যে একো ধৰিব পৰা নাই ইয়াত বিয়া হৈছে নে সৰস্বতী পূজাই হৈছে এতিয়া অ' ভণ্টি ক'ব পাৰিবা ইয়াত বিয়া হৈছে নে সৰস্বতী পূজা হৈছে বাৰু এনেই সুধিছোঁ মানে ন কৈ দিয়া তুমি ন মই বিয়া বুলি কিয় ভাবিছিলোঁ জানা কাৰণ তোমাৰ ইমান ধুনীয়া কইনাজনী লিখা লাগিছে মানে সেইটো ফাইনেলি গম পালে আপোনালোকে যে সৰস্বতী পূজাই হৈছে দেই বিয়া নাই হোৱা কিন্তু চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কাৰণ বহুত দীঘল হৈ যাব আৰু ইমান দীঘল কৰিব বিচৰা নাই যিমানখিনি যি দেখাবলগীয়া আছিলে আপোনাক সকলোকে দেখালোঁ আৰু গোটেইখিনি দিলোঁ পাঠানো চালোঁ সৰস্বতী পূজাৰ ৰিভিউ দিলোঁ দেখালোঁ আপোনালোকক আশা কৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পাম আপোনালোকক আশা কৰিছোঁ আপোনালোকে ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই আজিলৈ ইমানতে একদম বাই